ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা। তো গাইজ পূজাত ধামাকা ভিডিঅ' দিম বুলি আপোনালোকক কৈছিলোঁ। তো সেই প্ৰতিশ্ৰুতিৰে আজি আমি গৈ আছোঁ গোৱালপাৰা। তো আজি কোনো চাইকেল নাই দেচোন গাইজ, কোনো চাইকেল নাই আজি লাইন গাড়ীতে যাম। তো কৰ্ণ আহি আছে, তাক মই ৰাস্তাত ৰখি আছোঁ, সি আহি আছে। তো গাইজ নতুন কাপোৰ দে, এইবোৰ নতুন কাপোৰ পিন্ধি আমি য'ত যাম তো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত টপ দুৰ্গা পূজা উদযাপন কৰে তাত। তো আমি তাতে গৈ আছোঁ। কৰ্ণ মই আৰু দুইজনমান আগত লগ আছে, তাহা যাব আমাৰ লগত। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। ফাইনেলি কৰ্ণ আহি পাওঁ, এতিয়া আমি গোৱালপাৰালৈ গৈ আছোঁ। তো বৰ্তমান বাইকেদি যাম, তো মেইন ৰোডত পিছত যাম। তো আপোনালোকে চাই থাকক। তো গাইজ আমি এতিয়া ধূপধাৰা টাউন পালোঁ, এতিয়া আমি বাছত যাম। তো বাছ বিচাৰোঁ এতিয়া বৰ্তমান। তো গাইজ বৰ্তমান বাছ পালোঁ, তো বাছত উঠোঁ। ফাইনেলি বাছৰ পৰা নামিলোঁ, এতিয়া এবাৰ টুকুলেশ্বৰী সন্মুখত যাই আছোঁ। চ' গাইজ আমি বৰ্তমান টুকুলেশ্বৰী আহি পালোঁ। টুকুলেশ্বৰী আপোনালোকে দেখিব পাইছে। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। তো এইখনেই হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত টপ দুৰ্গা পূজা হোৱা। তো ইয়াত পাহাৰৰ ওপৰত মেইন পূজা ভাগ হয়। আমিও পাহাৰৰ ওপৰত গৈ আছোঁ। এলো 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 মা দুর্গা মা, আরে এলো এলো এলো। চ' গাইজ চাৰিও চাইডে মানুহ আজি বহুত মানুহ আহিছে ইয়াত। গাইজ আমি বৰ্তমান চেংগল জোতাকে ওপৰত যাম, মেইন পূজাখন ওপৰত হয় মানে। দিয়াই খুশিতে মন নাচে, এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। বলো দুর্গা মাই কি, বলো দুর্গা মাই কি, আরে বলো দুর্গা মাই কি। চ' এতিয়া লাহে লাহেকৈ আমি পাহাৰত যাম। তো গাইজ মানুহ ধৰি খোজ দিবাই জেগা নোহোৱা হৈছে পাহাৰত। অলপ দূৰ আহোঁতে খামে অৱস্থা বেয়া হৈ গ'ল, কাপোৰ কানি গোটেই জিকি গ'ল। তো গাইজ মোৰ পিছপিনে চাওক না মানুহৰ লাইন।
যিমান দূৰ আহিলোঁ আৰু সিমান দূৰে বাকী আছে আহিব। বিষাদ বিসর্জনের সময় রে কাছে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে সারা দিয়ে খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি বলো দুর্গা মা চ' গাইজ কিবাকে পাহাৰৰ ওপৰত আহি পালোঁ। আপোনালোকে পাহাৰৰ ওপৰৰ পৰা ভিউ পইণ্ট চাওকচোন। তো ইয়াতে মেইন পূজা ভাগ কৰা হয়। চ' গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। চ' এতিয়ালৈ বাই বাই।